ইছা ৰাতিপুৱা খাং খাংকে একদম ৰ'দটো ওলাই লৈছে টিং 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 টিংকে। একদম আজিকালি গৰম দিনত জীয়াই থকাটো অসম্ভৱ হৈ পৰিছে দেই। বিয়া হৈ আহি পালোংগে, গৰমখনত ভাত ঠাক বনাই মেলি খুৱাই থকাটো সম্ভৱ নহয় দেই মোৰ কাৰণে। থেতেইকা এই গৰমটোৰ পৰা সুখ নাই আৰু দেই। মেখেলা চাদৰো পিন্ধি থাকিব পৰা নোৱাৰা হৈছোঁ। বোৱাৰী ইয়াত আছ? মই ইমানকে গোটেই ঘৰখন বিচাৰি 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 একদম চুকে কোণে বিচাৰিলোঁ মোৰ বোৱাৰীজনী ক'ত বা হেৰালে বুলি। আপুনি মোক কি চুকে কোণে বিচাৰি ফুৰিছিলে? মই গমেই নাপাওঁ নহয়। কওকচোন কওক বা, এই গৰমখনত মোকনো কিয় চুকে কোণে বিচাৰি ফুৰিছে আপুনি? নহয় মানে বোৱাৰী, মোৰ চাহ একাপ খাবলৈ মন গৈছিলে। তাৰপিছত তুমি চাহ একাপ বনাই এনেকৈ তাকে ক'বলৈ মানে বিচাৰি ফুৰিছোঁ তোমাক চুকে কোণে। ইছ ৰাম, এই গৰমখনত কি যে চাহ খাবলৈ মন যায় আৰু দেই মানুহখনৰ। কি কৈছা বোৱাৰী, কিবা ক'লা মোক? বনাই দিওঁগে ৰ'ব মা। গাখীৰ চাহ খাব নে ফিকা চাহ খাব? চেনি দিম নে নিদিম? নিমখ কেইটামান দি দিম নে নিদিম? তেজপাত দিম নে নিদিম? আদা দিম নে নিদিম? চব ডিটেইলছ মোক দি দিয়ক। ইছ ৰাম, ইমান দীঘলীয়াকৈ ক'ব লাগে না? শুন, চাহখিনি গেছত নবনাবি, জুইত বনাবি। গেছত ভাত শাক বনাই খাব নোৱাৰা হৈছে, গেছৰ যিহে দাম। কি ইমান গৰমত জুই জ্বলাই থাকোনে? আজি এতিয়া দুপৰীয়াখন মানে মই হেৰিয়ে কৰি দিওঁ, গেছতে বনাই দিওঁ। গধূলি আৰু ৰাতিপুৱা সময়খিনি মই সোনকালে উঠি জুইত বনাম, মানে নোৱাৰিছোঁ ইমান গৰমত। আপুনি বুজকচোন, আপোনাৰ গৰম নাই উঠা নেকি? আৰে বোৱাৰী অকণমান বুজচোন, মোৰ ল'ৰাটোৱে কাম কৰি 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 শুকাই খিনাই গৈছে। আমি বহি বহি খোৱাখিনি অকণমান কষ্ট কৰি দিওঁচোন, নহ'লে তই তামান মান হৈ যাবি শকত পকতকে। অকণমান কষ্ট কৰিব লাগে, জুইত বনাবি। জুইত বনালে উঠা নমা হ'ব। গেছত থিয় হৈ কিনে এনেকৈ হিলাই থকা হয় হেতাখন, হয় নাই? তাৰমানে তই জুইত বনালে মানে এবাৰ বহিবি এবাৰ উঠিবি, তোৰ এক্সাৰচাইজ হ'ব। হ'ব মামা, চাহ বনাই আনিমগৈ। আপোনাৰ ফিকা চাহ খাব ন আপুনি? মই বহুত স্পেচিয়েলকৈ বনাই আনিম হা আপোনাৰ কাৰণে। আপুনি মোৰ মৰমৰ শাহু যে, সেইকাৰণে। আৰু মোকো ইমান মৰম কৰে দিয়কচোন, মোক কষ্ট কৰিবও নিদিয়ে আপুনি। যা যা, হ'ব দে আই, যা বনাগে। মোৰ মাথাটো মানে টিং টিং আছে গৰমত যে, অথনিৰ পৰা শুই আছিলোঁ মই, সেইকাৰণে মানে মাথাটো অকণমান টিং টিং হৈ টাইপৰ পাইছোঁ। সেইকাৰণে মোৰ অকণমান মনটো ফ্ৰেছ লাগিবৰ কাৰণে চাহ একাপ খাই দিম বুলি ভাবিছোঁ। যা সোনকালে বনাই আনগে দেই। মা, আপুনিও যে দিনত শুই লয় যে ইমান গৰমখনত, দিনত বেছিকৈ নুশুব। আপুনি শকত মকত হৈ গৈছে নহয়। মানে বেছিকৈ শকত হ'লে প্ৰেছাৰ হ'ব বুলি ভয় লাগে না। আপুনি যদি প্ৰেছাৰ হৈ কিনে যদি এটা চাইড নচলা হৈ কিনে যদি বিচনাতে পৰি থাকে, বহুত কষ্ট পাব ন আপুনি। মোৰ কষ্ট কৰি বাদ দিওঁ না, মই যেনেকৈ হ'লে আপোনাক মানে চোৱা চিতা কৰিম, কিন্তু আপুনি কষ্ট পাব। আপুনি অকণমান খোজকাঢ়ি থকা মানুহ হয়, এনেকৈ বিচনাতে সদায় সদায় বহি থাকিবলৈ মন নাযাব, পৰি থাকিবলৈ। এইটো প্ৰেছাৰ ষ্ট্ৰক হ'লে মানে বহুত বছৰ 3 বছৰ 4 বছৰ পৰিয়ে থাকিবলগীয়া হয়। সেইকাৰণে মই আপোনাৰ ভালৰ কাৰণে কৈছোঁ, অকণমান দিনত নুশুব, মানে অকণমান কাম ইটো কৰিব। গেছতে হ'লেও মানে অকণমান হ'লেও ভাত চব্জি হ'লেও বনাব, ৰুম চুম সাৰি দিব। হ'ব যাচোন বোৱাৰী, মোক পঢ়িলে চাহ একাপ আনগে। বহুত মাথা টিং টিং আছে। বৰ কথা কয় দেই, কথা ক'ব পালে তই এৰিয়ে নিদিয় চাগে দেই। কি ক'ব আৰু মা, মুখখন মানে ভগৱানে দিছে কথা ক'বলৈ। আৰু মোৰ এইটো জন্মগত বেমাৰ আকৌ। মই জন্মৰ পৰা এতিয়ালৈ অকল কথা 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 কৈ 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 ইমান ডাঙৰ হ'লোঁ। কথা নকৰিব থাকিবই নোৱাৰোঁ। সেইকাৰণে মই মানে কোনোবা লগৰ চগৰ পালে পুৰা লেকচাৰ দি দিওঁ। আৰু এতিয়া মোৰ লগৰ চগৰটো নাই, আপোনাৰ লগতে পুৰা লেকচাৰ দি দিম। বোৱাৰী, মই বেছিকৈ কথা কৈ বেয়া পাওঁ নহয়। মা, আপোনাৰ কথা পাতিবলৈ মন নগ'লে কি হ'ব? মোৰ লগত থাকিলে কথা পাতিবলৈ মন যাব আপোনাৰ। অকল আপুনি পাগলীৰ নিচিনা কথা পাতিয়ে থাকিব, পাতিয়ে থাকিব, পাতিয়ে থাকিব। যোৱা বোৱাৰী, মই তোমাক কাম এটা দিছিলোঁ নহয়। কি কাম দিছিলে বাৰু? পাহৰি থাকিলোঁ নহয় মই। বোৱাৰী, মই তোমাক চাহ বনাব দিছিলোঁ। মোৰ মৰমৰ কথা বেছি কোৱা বোৱাৰী। শাহুৱেকক কথা পতাই পতাই পাগল কৰি দিম বুলি ভবা মোৰ মৰমৰ বোৱাৰীজনী। যোৱা চাহ একাপ বনাই আনাগে। এতিয়া কথা বেছি নকবা, নহ'লে ৰাস্তাত যাওঁতে আৰু পাহৰি যাবা তুমি। যোৱা বোৱাৰী, যোৱা। গৈছোঁ ৰ'ব মা। মই আপোনাৰ কাৰণে চাহ একাপ বনাই আনিম। কি চাহ খাব? ফিকা চাহ খাবনে, গাখীৰ চাহ খাবনে, চেনি দিয়া চাহ খাবনে, তেজপাত দিম নে, নিমখ দিম নে, আদা দিম নে? ফিকা চাহ একাপ বনাই আনগে, যা জলদি। কি ইমান বাৰ ক'ব লাগে? তোৰ কথাবোৰ মনত নাথাকে না কিটো? কথা পাতোতে 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 মই মানে পাহৰি যাওঁ কি কাম কৰিব আছে, কি কাম কৰিবলৈ নাই। আপুনি মোক মনত পেলাই থাকিবচোন মাজে সময়ে। শাহু মায়ে চাহ বনাব দিছে, জুইত বনাব দিছিলে না গেছত বনাব দিছিলে, আকৌ পাহৰি থাকিলোঁ নহয়। এইজনী অকণমান চিপচ আছে, ইটো গেছত বনাব নাই দিয়া, জুইতে কৈছিলে পাই। কোনে বনাই দিব জুইত এতিয়া? গেছত বনালেতো আৰু গালিয়ে পাৰিব চাগে। তাক যদি চাহপাতকে নাই কৈ দিমগে যা। ইমান গৰমত জুইত বনাব পাৰে নেকি চাহ? একদম মানে অকণমানো বুজিয়ে নাপায়, নিজৰ ছোৱালী নহয় যে। নিজৰ ছোৱালীজনী একেবাৰে একো কামেই কৰিব নিদিয়ে। ঈশ্বৰ, সেইদিনাখন দেখিছোঁ নহয় মই।
আৰু এইকেইদিনতে আহিব দিব হাংগামা মচাব আৰু মোক দুজনীয়ে মিলি কিনে বৰ কষ্ট দিব যেন পাইছো দেই তাকে চাপাত নাই গলিংকে তাই একেবাৰে গৈ কিনে বুঢ়ীজনীতে বহি আছে চাগে মা অ মা কোন আছেনো অ ইয়াত আছো অ ইয়ালৈ চাহ কাপ কিমানকে চিঞৰি থাক যে বোৱাৰী মানে ইমানকে ঝালা কৰি থাকে নেকি মা 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 চিঞৰি চিঞৰি অ আপুনি ইয়াত আছে মই ইমানকে বিচাৰি ফুৰিছো ক পাকঘৰটো চুকে কোনে বিচাৰি ইয়াত আছে আপুনি হেৰি ক মই চাহ বনাব গৈছিলো মানে জুইখন জ্বলাই কেনে চচটো পাতিব ললো চাহপাত টেমাটো চাইছো চাহপাত নাই আৰু এখেতে ইমান কষ্ট কৰি শুকাই খিনাই গৈছে ন সেইকাৰণে মই ভাবিলো থাকক আজি চাহ নাখালে একো নহয় হয় নাই কথাটো মই ঠিকে কৈছে নে কি ইমান জলদি চাহপাত শেষ হ'ল না সেইদিনা 2 কেজি পেকেটটা আনি দিছিলেহে মোৰ ল'ৰাটোৱে কি কি ইমানকে দিয় বিছে চাহপাত কি মুঠিকে দিয় না কি ইমান যদি শেষ হ'ব লাগিলে মানে কিবা হ'লে হ'বচোন দিনে দুখীয়া হৈ গৈ থাকিমচোন আমি তাকেতো সেইদিনাখন 2 কেজি পেকেটটো আনি কিনে মই খুলি কেনে বয়ামত ভৰাইছিলোহে ইমান যদি শেষ হ'ব লাগিছে নে মইতো একদিন চাহ নবনোৱা বহুত দিন হ'ল আপুনি বনাই খাইছিলে নেকি আৰে ইমানকে খাবলৈ হ'লে মানে কিবাখনে হ'বচোন ঘৰত কমনি খোৱা মানুহ এটা তাকো সি দিনটো অফিচত কাম কৰি শুকাই খিনাই গৈছে কি যে হ'ব আমাৰ এনেকে চাহপাত বেছিকে খাই থাকিলে মানে কিবাখনে হ'ব দেই নহয় ৰ নিশ্চয় কিবা এটা গণ্ডগোল আছে পাকঘৰটো ভালকে চাবগে লাগিব এই 2 কেজি চাহপাত দুদিনত শেষ হ'ব নালাগে নহয় কিবা গণ্ডগোল হৈছে ৰ মই পাকঘৰটো ভালকে চাই আহোঁগে তই নেদেখিব পাৰ ন এই মা যাব লাগে দিয়ক মই চব চুকে কোনে চাই মেলি চব একদম চাই কেনে বস্তু ইফাল সিফাল হৈ আছে আপুনি গ'লে মাথাটো গৰম বহাই নাযাব এখেতে আহিব নহয় মই 10 টকা পেকেটটা আনিব দি দিম নহয় ইছ ৰাম 10 টকা পইচা কেলেনো খৰচ কৰিব লাগে নো বাদে মই চাহ খাবলৈ এৰি দিব লাগিব 10 টকা পইচাকে যাবগে মইতো এৰিলোৱে ইমান দাম হৈছে 10 টকাকে চাহপাত পেকেটত সেইকাৰণে আপুনি এৰি দিয়ক ভালে হ'ব আৰু কেইদিনৰ পিছত ভাত হাগো এসাঁজো খাব দিনতে দুপৰীয়া ভাত খাই নহয় দুপৰীয়া ভাত নাখাব ৰাতিপুৱা খাব আৰু ৰাতি খাব ৰাতি ৰুটিয়ে খাব পাৰে যদি ৰুটি এখন ভাজি অকণমান খাব বহুত দাম হৈছে ন বস্তু কমনি কৰা মানুহ এটা তাকো আপোনাৰ ল'ৰাটো শুকাই খিনাই যাব সাৰ দি পাৰি ওলালে মানে ইমান এলাগি দেখিবা নহয় জানো অ ঠিকে কৈছ বোৱাৰী তই আমি তিনিটাই এসাঁজৰ খাব লাগিব ৰাতি তই 3খন ৰুটি বনাবি সবে এখন ৰুটি খাম ভাজি অকণমান বনাবি অকণমান খাম সেনেকে থাকিব লাগিব নহ'লে যিটো বস্তু দাম হৈছে এনেকুৱা নকৰিলে উপায় নাই মই এখন ৰুটিকে খাই থাকিব নোৱাৰো দেই মোৰ 5খনমান ৰুটি লাগে ক'তনো এখন ৰুটিকে ইমান ডাঙৰ মানুহজনী খাই থাকিব পাৰিম আপোনালোকৰ নিচিনা পেট নহয় মোৰ তেৰিকা 5খন ৰুটি পিনে এবাৰতে এনেকেচোন আৰু দুখীয়া হৈ থাকিমচোন আমি ভোক লাগিলে খাবই লাগিব ন চাচুমা নহ'লে মই দুৰ্বল হৈ কেনে যদি একেবাৰে মৰিয়ে থাকোঁ মানুহজনী ভূত হৈ কেনে যদি এই ঘৰটোতে মই অকল ঘূৰি ফুৰোঁ এতিয়া যদি আপোনাক মই ভূত হৈ কেনে যদি অকল ওঝাই থাকোঁ আপোনাক যদি খোৱা বোৱা হোৱা মই শান্তি দিম এতিয়া কি কৰিব তই কি কথা কওঁ মই একো ধৰিব নোৱাৰো দেই বাদ দে যি হ'লেও কৈ থাকিবি দে ল'ৰাই কমাই থাকিব খুৱাই খাই যাবি যা এইবোৰ বেছিকে চিপচ কৰি নাথাকোঁ পাই নহ'লে দেহাটো থাকিলে বেহা দেচোন দেহা থাকিলে বেহা না কি কয় যে মই ভালকে নাজানো বাৰু আজিকালি পাহৰি থকা হৈছোঁ নহয় তোৰ লগত বেছি পেটে কৈ ৱাও নাইস আপুনি মোৰ নিচিনা হ'ব ধৰিছে লাহে আপোনাৰ মোৰ বেমাৰটো আপোনালৈ হুঁচৰিছে আপোনাৰ পৰা আপোনাৰ পুত্ৰলৈ হুঁচৰিব আপোনাৰ পুত্ৰৰ পৰা আপোনাৰ অফিচত কাম কৰা কি কয় সেইবিলাক কাম কৰা মানুহখিনি কি কয় বোলে ইংলিছত যি কলো কওক দে মই নেজানো সিহঁতলৈ হুঁচৰিব সিহঁতৰ পৰা আকৌ সিহঁতৰ পৰিয়াললৈ সিহঁতৰ পৰিয়ালৰ পৰা আকৌ সিহঁতৰ পৰিয়াললৈ মানে একদম দীঘলীয়া হ'ব এই বেমাৰটো ইছ ৰাম কি যে ভাবি থাক তই থেংক ইউ so much এইটো আকৌ কি এনেকুৱা থেংক ইউ ক'বলগীয়া কথা ক তই থেংক ইউ ক'ত ক'ব লাগে তই নেজান তাৰমানে এনেই টেপ কৰি থাক হ'ব দিয়ক মা আজি ভিডিঅ'টো এনেই দীঘলীয়া হৈছে বেছি দীঘলীয়া হ'লেও চাই আমনি পায় নহয় ৰাইজসকলে তেনেহ'লে সামৰিব লাগে কওঁ কি কৰি আছনো তেনেহ'লে সামৰি দিম ন মা ৰাইজসকল আপোনালোকে ভিডিঅ'টো চাই এনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ হ'ব বহুত দীঘলীয়া হ'ল আজি ভিডিঅ'টো দেই তই বেছিকে কথা পাতৰ কাৰণে দীঘলীয়া হৈছে তই যদি কথা নপতাহেঁতেন ইমান দীঘলীয়া নহয় ভিডিঅ'টো হ'ব দিয়ক মা ৰাইজে আমনি পাব নহয় ইমানকে কথা পাতিলে হ'ব ধন্যবাদ ৰাইজ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে